আপোনালোকো এই ট্ৰিকটো শিকিব মন আছে নেকি? তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Hey cooks guys, নতুন ভিডিঅ'টো লৈ আহি গ'লো। তো আজি ভিডিঅ'টো হ'ল ফ্ৰণ্ট ট্ৰিপৰ ওপৰত, হাউ টু ডু এ ফ্ৰণ্ট ট্ৰিপ। তো বহুতে নাজানে, অসমৰ কোনেও নাজানে, বহুতেই নাজানে। তো আজি তাকে শিকাম কেনেকৈ কৰে ফ্ৰণ্ট ট্ৰিপ। তো বলক ভিডিঅ'টো চাই থাকক, আৰু যদি নতুন গাড়ী আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক এটা কৰিব নাপাহৰিব। তো বলক ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কৈ দিছোঁ ফ্ৰণ্ট ট্ৰিপ কি হয়, বহুতে নাজানে ফ্ৰণ্ট ট্ৰিপ কেনেকুৱা। তো এইটো ভিডিঅ'টোৰ ওপৰত দেখা পাইছে, ভিডিঅ'ত ফ্ৰণ্ট ট্ৰিপ কেনেকুৱা হয় এইটো দেখিবলৈ ভাল লাগে। তো মাৰিব পাৰিব, কাৰোবাক প্ৰপ'জো কৰিব পাৰিব, ভাল লাগে, চবতে দেখাব পাৰিব, এনেকৈ কৰিব পাৰিব। তো বলক শিকাওঁ, 3টা ষ্টেপত শিকাম, 3 ইজি ষ্টেপ। তো অসমত কোনেও চাগে এতিয়ালৈকে বনোৱা নাই, তো মই আজি শিকাম। বলক ভিডিঅ'টো চাই থাকক লাষ্টত। ফাৰ্ষ্ট ষ্টেপটো ষ্টাৰ্ট কৰাৰ আগত কৈ দিছোঁ হেলমেট ফাৰ্ষ্ট, মানে ছেফটি ফাৰ্ষ্ট। তো হেলমেট পিন্ধি ল'ব, এইটো হেলমেট আহি গ'ল, তো পিন্ধি ল'ব হেলমেট। তো গাইজ হেলমেট ফাৰ্ষ্ট, ছেফটি ফাৰ্ষ্ট, তাৰপিছত বলক প্ৰথম ষ্টেপটো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম ষ্টেপটো ষ্টাৰ্ট কৰাৰ আগত মানুহ এটা লাগিব, কাৰোবাক ইয়াত ল'ব লাগিব, আগত লৈ পিনে জঁপিয়াব লাগিব আগেদি। তো বলক মই দেখাই দিছোঁ, যেনেকৈ ভিডিঅ'টো দেখি আছে এনেকৈ কৰিব লাগিব। মানুহ এটা আগত লৈ পিনে জঁপিয়াই দিব লাগিব। তো মানুহটো আগত ধৰি ল'ব দিব, হেণ্ডেল পতাত এনেকৈ আগৰ পৰা আহি ধৰি ল'ব দিব। তো তেতিয়া মানে ফিলটো হ'ব কেনেকৈ মানে ফ্ৰণ্ট ট্ৰিপটো মাৰিব লাগে। তো এক্সপিৰিয়েঞ্চটো গম পাব কেনেকুৱা লাগে, কেনেকুৱা মানে গম পাই যাব মানে আৰু কেনেকুৱা লেভেলত হ'ব পাৰে, মানে কেনেকুৱা মাথা চাথা ঘূৰাই যাব পাৰে ন। তো তাকে গম পাব কেনেকৈ কি কৰিব লাগে। তো বলক ভিডিঅ'টো দেখি আছে কেনেকৈ কৰিব লাগে। এনেকৈ আহি পিনে ধৰি ল'ব দিব, ধৰি পিনে আহি চলাই আহি পিনে ওপৰত দি তাৰ গাটো মাথাটো তাৰ পিঠিখনৰ ওপৰত দি পিনে জঁপিয়াই দিব, যেনেকৈ ভিডিঅ'টো দেখাই আছোঁ। তো মানুহটো ইয়াত ৰাখি পিনে এনেকৈ যেনেকৈ ভিডিঅ'টোত দেখাই আছোঁ এনেকৈ তাৰ ওপৰত দি মাথাটো তাৰ পিঠিখনত দি পিনে এনেকৈ ওপৰলৈ দি পিনে জাপ মাৰিব শিকিব লাগিব। তেতিয়া আপোনাৰ মানে গম পাব, যদি ভালকৈ ৰখিব পাৰে তো গম পাব আপোনাৰ 50% কাম খতম। তো 50% কাম হ'ল ৰানিঙত আহি পিনে জঁপিওৱাটো। তো বলক দেখাই আছোঁ কেনেকৈ কৰে। ফাৰ্ষ্ট অফ অল মাষ্টাৰ কৰি ল'ব ফাৰ্ষ্ট ষ্টেপটো। তো বলক এতিয়া ছেকেণ্ড ষ্টেপটো ষ্টাৰ্ট কৰোঁ। তো ছেকেণ্ড ষ্টেপ ন' ছাপৰ্টত কৰিবলৈ হ'লে কিবা এটা পাৰি ল'ব, যদি পাৰে, যদি হেলমেট নাই কিবা এটা পাৰি ল'ব। এতিয়া হেলমেট আছে ওপৰত দি মাৰিব লাগিব, যে ভাবিব যে এইটো আপোনালোকৰ ছাপৰ্ট। তো কিবা এটা থৈ ল'ব, তো চাৰ ওপৰত দি মাৰিব লাগিব। মই দেখাই দিছোঁ কেনেকৈ। তো ভিডিঅ'টো দেখি আছে কেনেকৈ উইদাউট ছাপৰ্ট মাৰিব লাগিব। কিবা এটা গাৰু চাৰু কিবা বেগ চেগ এটা বান্ধি ল'ব, বান্ধি লৈ পিনে মাৰিব ট্ৰাই কৰিব, যেনেকৈ মই ভিডিঅ'ত দেখাই আছোঁ। তো এনেকৈ হৈ যাব। তো যেতিয়া শিকিব ফ্ৰণ্ট ট্ৰিপটো মানুহটো আগত আহি মানে ৰখাব, তেতিয়া ব্ৰেক ইউজ কৰিব। ব্ৰেক ইউজ নকৰিলে কিন্তু ডাইৰেক্ট মানুহকে খুন্দা মাৰি ওলাই লৈ যাব। তো ব্ৰেক ইউজ কৰিবই, ইয়াত মাৰিলেও বা বেলেগত মাৰিলেও। তো ব্ৰেক ইউজ কৰিবই, নহ'বা মানুহটো লগতে উৰাই গুচি যাব। তো ছেকেণ্ড ষ্টেপত প্ৰথম কাম হ'ল উইদাউট ছাপৰ্ট কৰিব। ছেকেণ্ডটো হ'ল বেগটো কিবা এটা বা কিবা চফ্ট বস্তু এটা ৰাখি কৰিব। থাৰ্ড কাম হ'ল ফ'ৰ্চ দিব, চিটত ফ'ৰ্চ দি পিনে জঁপিয়াব ট্ৰাই কৰিব। আৰু লাষ্ট কামটো হ'ল ব্ৰেকিং মাৰিব, আগ ব্ৰেক মাৰি পিনে মাৰিব। চিটত ভৰিখন দি মাথাটো হেলমেটটো ষ্টেমত লগাই পিনে জঁপিয়াব ট্ৰাই কৰিব, যেনেকৈ ভিডিঅ'টোত দেখাই আছোঁ। সেইটোৱে কাম। এবাৰ তোমাৰ নহ'ব পাৰে, পৰিব পাৰে বা চাইকেলতো পৰি যাব পাৰে। তো ছেকেণ্ড ষ্টেপৰ প্ৰথম কামটো হ'ল ব্ৰেকিং আৰু চিটত যোনটো ভৰিখন দি চিটত যেনেকৈ ভিডিঅ'ত দেখাই আছোঁ, চিটত ভৰিখন দি আগ ব্ৰেকখন মাৰি ফ'ৰ্চটো দি জঁপিয়াব ট্ৰাই কৰিব। তো তেতিয়ালৈ ইজি হ'ব। মেইন কাম সেইটোৱে বাৰু, মেইন যোনটো ক'ব গ'লে মেইন কাম সেইটোৱে। চিটত ফ'ৰ্চ দিব, চিটত ফ'ৰ্চ দি আগ ব্ৰেকখন মাৰি জঁপিয়াই দিব ট্ৰাই কৰিব। লাষ্ট ষ্টেপ বা থাৰ্ড ষ্টেপ একে উইদাউট ছাপৰ্ট মাৰিব লাগিব, কোনো ছাপৰ্ট, বিনা ছাপৰ্টত ট্ৰাই কৰি চাব ইয়াত। তো প্ৰেক্টিছ কৰোঁতে চাব যে চব জেগাত কৰিব চাব, বন জেগা বা এনেকুৱা বন এৰিয়াত চাব, বা চব জেগা কিবা বন চন মাটিত কৰিব চাব, পাকাত নকৰিব। তো পৰিলে কষ্ট হ'ব, সেইটো কাৰণে কৈছোঁ। চব জেগা চাই কৰিব। তো তাৰপিছত ট্ৰাই কৰি চাব যে হাত ষ্ট্ৰেট কৰি ৰাখি পিনে, যেনেকৈ ভিডিঅ'ত দেখা আছোঁ, হাতখন ষ্ট্ৰেট কৰি ৰাখি জঁপিয়াব চাব। ষ্টেমত মাথা নলগাব, পূৰা ষ্ট্ৰেট হৈ পিনে জঁপিয়াব চাব, যেনেকৈ মই ভিডিঅ'টো দেখাই আছোঁ। তো ষ্টেমত মাথাটো দি ট্ৰাই নকৰিব, হাতখন পূৰা ষ্ট্ৰেট ৰাখি পিনে, ষ্ট্ৰেট ৰাখি মাথাটো গোটেই গাটো চিটৰ ওপৰত উঠি গোটেই গাটো ৰ'টেট কৰিব ট্ৰাই কৰিব। হাত পূৰা ষ্ট্ৰেট ৰাখিব খালি, আৰু মাথাটো ষ্টেমত নলগাব। লাষ্ট ষ্টেপ সেইখনে, হাত নিদিব, হাত পূৰা ষ্ট্ৰেট ৰাখিব। আৰু ভৰিৰ কথা ক'ব গ'লে ভৰিখন পোজ খুৱাই দিব, বা চিধা হৈ যদি থাকে তো লেণ্ডিংটো ভাল নহ'ব। চাব পাৰে যেনেকৈ ভিডিঅ'টো দেখাই আছোঁ, লেণ্ডিংটো ইমান ভাল নহ'ব ভৰি যদি চিধা কৰি ৰাখে। তো ভৰিখন অকণ সৰু হৈ যাব, যিমান পাৰে সৰু হৈ যাব, সৰু হ'লে ভালকৈ লেণ্ডিংটো হ'ব। তো এইটো কাম এদিন দুদিনত নহ'ব, তো টাইম লাগিব। টাইম হ'লে টাইম দিলে কৰিব পাৰিব। তো কেইদিনমান লাগিব, প্ৰেক্টিছ কৰক, প্ৰেক্টিছ কৰিলে আহি যাব। তো ইমানেই আছিলে। তো গাইজ ভিডিঅ'টো ইমানেই আছিলে। কিবা যদি প্ৰব্লেম হয় কমেণ্টত জনাব, বা ইনষ্টাত টিপছ বাই জিছু MTV, তো তাত জনাব পাৰে। কিবা যদি প্ৰব্লেম হয় শিকোঁতে, তো এনেধৰণৰ মোৰ ইণ্টাৰেষ্টিং টিপছ এণ্ড ট্ৰিক্স আনি থাকিম। তো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে, আৰু লাইক কৰিব নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাব। তো তেতিয়ালৈ বাই বাই।